প্ৰশ্ন ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল উত্তৰ ২৬ জানুৱাৰী ১৯৫০ প্ৰশ্ন গণৰাজ্য দিৱসৰ পেৰেডত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনে উত্তোলন কৰে উত্তৰ ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰশ্ন ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল উত্তৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ প্ৰশ্ন ১৯৫০ চনত ভাৰতৰ প্ৰথম গণৰাজ্য দিৱসৰ মুখ্য অতিথি কোন দেশৰ ৰাষ্ট্ৰপতি আছিল উত্তৰ ইণ্ডোনেছিয়া ৰাষ্ট্ৰপতি সুকৰ্ণ প্ৰশ্ন গণৰাজ্য দিৱসৰ অনুষ্ঠানত দিয়া ২১ টোপৰ অভিবাদন 21 গান চেলুট কাৰ উদ্দেশ্যে দিয়া হয় উত্তৰ ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰপতিৰ সন্মানত প্ৰশ্ন ভাৰতীয় সংবিধানৰ মূল কপিটো হাতেৰে কোনে লিখিছিল উত্তৰ প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা প্ৰশ্ন ভাৰতীয় সংবিধান সভাই ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা কেতিয়া আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিল উত্তৰ ২২ জুলাই ১৯৪৭ প্ৰশ্ন গণৰাজ্য দিৱসৰ পেৰেডত কোনটো সামৰিক বাহিনীয়ে প্ৰথমতে অভিবাদন জনায় উত্তৰ ভাৰতীয় স্থলসেনা ইণ্ডিয়ান আৰ্মি প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক নেশ্যনেল এম্ব্লেমটো ক'ৰ পৰা লোৱা হৈছে উত্তৰ সাৰনাথৰ অশোক স্তম্ভ